এইটো এটা নতুন কথা শুনিলোঁ কিন্তু পৃথিৱীত যে পৰীক্ষাৰ কাৰণে ইণ্টাৰনেট বন্ধ হয় তাতকৈ মোবাইলকেইটা ৰাখি থ'লে হয় তেওঁলোকৰ লোকচান হ'ব কাৰণ সিদিনাও দেখিছোঁ মই চবৰে প্ৰব্লেম হৈছে অহা যোৱাটো প্ৰব্লেম হৈছে গতিকে তাৰ কিবা এটা অপশ্যন বিচাৰি ল'লে বেয়া নহয় কথাটো কাৰণ মানে ইণ্টাৰনেটটো বন্ধ হৈ গ'লে আচলতে বিজনেছত বহুত লোকচান হয় গোটেই চব জেগাতে চব ক্ষেত্ৰতে এতিয়া ই শ্যামন্তকে ইণ্টাৰনেটতে কাম কৰি থাকে গোটেই আমেৰিকাত অফিচ আছে তাৰ গতিকে সেইদিনা চাগে প্ৰব্লেম হৈছিলে আমাৰো প্ৰব্লেম হয় আমি এতিয়া ষ্টুডিঅ'টো আমাক ইণ্টাৰনেটটো লাগে এতিয়া কাম কৰিবলৈ কাৰোবাক গান এটা পঠিয়াবলৈ হ'লেও লিখিবলৈ পঠাবলৈ হ'লেও শুনিবলৈ পঠাবলৈ হ'লেও আমি ইণ্টাৰনেটৰ থ্ৰুৱেদিয়ে কাম কৰোঁ এইটো মোবাইল ইণ্টাৰনেটটো বেছিকৈ প্ৰাইমাৰীলি অফ কৰিছিলে বাকী ব্ৰডবেণ্ড থাকে তথাপি মোবাইলত আজিকালি যিহেতু চবেই মোবাইল ইউজ কৰে এনেই নেটৱৰ্ক পাই আছিলোঁ কিন্তু খালি হেৰিটোৱে কাম কৰা নাই 4Gটো নাছিলে হা তাহাঁতৰ আটাইতকৈ বেছি দিগদাৰ হৈছে তেওঁলোকৰ আটাইতকৈ বেছি দিগদাৰ হৈছে তাৰোপৰি আমাৰ ফুড ছাপ্লাই যিটো সেইটোত চাগে হেম্পাৰ হৈছে যথেষ্ট যেহেতু কেছলেছ কৰিছে মানুহে এতিয়া অনলাইন পে'মেণ্ট কৰে চ' সেইকাৰণে মানুহখিনি অসুবিধা হয় নিশ্চয়কৈ হৈছে সেইটো সেইকাৰণে কিবা এটা তাৰ অপশ্যন এটা বিচাৰিলে ভাল হয় সেইটো চৰকাৰক অনুৰোধ জনাইছোঁ থেংক ইউ